মই মামাহঁতৰ ঘৰলৈ যাই আছোঁ বৰ্তমান। ঠিক আছে, মোৰ মানে এই চিট যাবৰ হ'বই আৰু চ' তাৰ আগত মামা আকৌ মাত দি আহোঁ। যাই আছোঁ, চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ কৰি। আপোনালোকে সেই ঠাইখিনি যে দেখিছে, এই ঠাইখিনি হ'ল শিৱৰ মন্দিৰ, সন্যাসীতাৰী বুলি কোৱা হয়। সেইধৰণে শিৱৰ পূজা হয় আৰু এই বটগছ এডাল আছে বিৰাট ডাঙৰ। ইয়াতে 12 গোপালৰো পূজা হয়। য'ত মানে ইয়াতে পুখুৰী এটাও আছে, বিৰাট ডাঙৰ পুখুৰী। এইটো আপোনালোকে দেখা নাপাব, এইটো পুখুৰীটো। এই যোনটো ৰেল লাইন, এইটো মানে ইভাগে টিহু, সিভাগে নিজৰীয় আৰু পাঠশালাক কানেক্ট কৰে। ৰোৱনীবিলাকে ইয়াতে কঠীয়া ৰুই আছে। তো গাঁৱলীয়া পৰিৱেশ বঢ়িয়া। আমি ভালুকি গাঁৱত প্ৰৱেশ কৰিলোঁ। এইটো মামাৰ ঘৰ, দোকান এইখন। ডাঙৰ মামী মানে এটাই মামী আছে দেচোন ইথান। মামাৰ ঘৰ, অলপ ৰেষ্ট ল'ম ইতা, মুখা টুকা ধুওঁ। এইটো মোক দিয়া, পুতলাটো মোক দিয়া দিয়া, থেংক ইউ। ভুজিয়া খাবা? কিয় নাখা? কি খাইছ তুমি? কি খাইছ? মেগী খাইছ? মেগী খাইছ? আমাৰ মামা আৰু আইতা। অ' আইতা, অলপ পোহৰত দেখি থাকছোঁ, মুখখন দেখকে। আইতা অলপ চকু দি মানে কমে দেখা পায়। সেইটো সৰু মামা, ওচৰ পোহৰত আহক। অঁ বঢ়িয়া হৈছে। এইটো আমাৰ মাতো মামা, ডাঙৰ মামাৰ ছোৱালীটো। মুখখন দেখক। বৰ্তমান মই বৰমাহঁতৰ ঘৰত আহিছোঁ। দাদা আছে, বৰমা আছে, বৰদেউতা নাই বৰ্তমান ঘৰত। আমাৰ হৃদুল দাদা, হেল্ল'। হেল্ল' বৰমা, আমাৰ ডাঙৰ বৰমা, হেল্ল' কওক। হেল্ল'। বঢ়িয়া। বৰ্তমান মই সৰু বৰমা তাতে আছোঁ। আমাৰ হাই দিয়ক এটা বঢ়িয়া আছে। বঢ়িয়া। বৰদেউতা টিভি চাই আছে। বৰ্তমান একদম আন্ধাৰত ঘূৰি আছোঁ, মুখখন দেখাব নাপায় আপুনি। ঘৰ আছে আৰু ৰাস্তাত ঘূৰি আছোঁ, একো দেখাব পৰা নাই। মোৰ মাতটো শুনি থাকক খালি। হ'ব ৰ'ব, এতিয়া দেখা পাব। এই মামাহাৰ ঘৰ পালোঁ, মামাহাৰ ৰবিতা আৰু আন্ধাৰ আৰু ঘৰ পানী আৰু ভালকৈ ঘৰ পালোঁ মামাহাৰ। ডাঙৰ মামাই চাকৰি সূত্ৰে শ্বিলঙত থাকে। চ' ঘৰত ডাঙৰ মামী, মাতু, আইতা, সৰু মামাই আছে ঘৰত। সৰু মামাক বিয়া পাতবা দি আছোঁ, বিয়াই পাতাই নাই, নাপতে বোলে। বৰ্তমান ৰুটি মাংস চলি আছে। ঠিক আছে, মোৰ ফেভৰেট একদম, মোৰ বিৰাট ফেভৰেট ৰুটিটো। ঠিক আছে, ৰুটি একদম লৈ লৈছোঁ 5-6 এখান একেলগে, মাংসৰ কঢ়াই লৈ লৈছোঁ। ঠিক আছে, একদম কি হৈ আছে এতিয়া। অ' বাবু, হাই দিয়া আছে একবাৰ, হাই দিয়া। বঢ়িয়া। গৰখীয়া গোসাঁই থান ভালুকিত, মামাৰ ঘৰৰ। ইয়াতে মানে প্ৰতি বছৰে 1 মাঘৰ দিনা মানে পূজা হয়, ডাঙৰকৈ পূজা হয়। নতুনকৈ পুৰণি, এইটো পুৰণা মন্দিৰটো, এইটো তাতে নতুনকৈ বনাই আছে। এইটো পুৰণা মন্দিৰটো ইয়াতে বৰ্তমান আছে। কৃষ্ণ মূৰ্তিটো এইটো, আৰু নতুনকৈ বনাই আছে পিছফালে। বনোৱা হোৱা নাই, বনাই আছে কাম। মই ঘৰলৈ যাবলৈ ওলাইছোঁ, এতিয়া ঘৰত যাম। বতৰ একদম বেয়া কৰি আনিছে, একদম বতৰটো দেখা পাইছে কিবা হৈ আছে এতিয়া। জুইতো জ্বলা নাই, মেঘেনে হৈছে। পোহৰ আছে, বঢ়িয়া পোহৰ আছে। কিবা দেখি কি হৈ আছে, কিবাকে অলপ
ঘৰলৈ বেগ হৈ আছোঁ এতিয়া বৰ্তমান ঘৰলৈ যাই আছোঁ। তো ভিডিঅ'খিনি ইমানেই ভিডিঅ'খিনি ধন্যবাদ চোৱাৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।